Hi friends, welcome to our YouTube channel. Swagatam janaisu amar channel loloi aro aasha koru apnalok সকলো ভালেই আছে ঠিক আছে আৰু বহুত দিন আপোনালোকৰ ওচৰত ভিডিও একেদিন দিবলৈ পৰা নাই কিছু সমস্যা আৰু কিছু ব্যস্ততাৰ কাৰণে আৰু আজি ভাবিছো মই এটা ভিডিও আগবঢ়াম আৰু আজিৰ ভিডিওটো অলপমান বিশেষ হয় যেটো যোৱাটো ভিডিওত কৈছিলো যে আমি চেৰাজম আমাৰ ৰুমত যেটো চেৰাজমৰ প্ৰডাক্ট আছে এই প্ৰডাক্টৰ পুনৰত অকমান এক্সপ্লেইন কৰি আপোনালোকক কম যে চেৰাজমনো কি হে চেৰাজমটোৰ বিষয়ে অকমান থুলমূলকৈ আপোনালোকৰ ওচৰত কম বুলি ভাবিছো আজি ভিডিওটোৰ জৰিয়তে তো ঠিক আছে আহক আমি ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে এতিয়া আপোনালোকৰ ওচৰত অনুৰোধ কৰিব বিচাৰিছো যাতে এই ভিডিওটো লৈ কোনো ধৰণৰ নেগেটিভ কমেন্ট নিদিয়ে যেহেতু চেৰাজমটো বহুত মানুহে all over world আমাৰ ceragem কোম্পানী বহুত আছে মেইন ইটো সাউথ কোৰিয়ান কোম্পানী হয় আৰু এই ceragem বহুতে এক্সপেৰিয়েন্স কৰি আছে আৰু এই ceragem লৈ বহুতে পজিটিভলি লয় আৰু বহুতে কিছু নেগেটিভ কমেন্টও কৰে সো সেই কাৰণে আগতীয়াকৈ কৈ থৈছো যে ভিডিওটোক লৈ কোনো ধৰণৰ যেন নেগেটিভ কমেন্ট নিদিয়ে কাৰণ মই চেৰাজমৰ লগত জড়িত হোৱা আজি 4-5 বছৰ হৈছে আৰু সেই 4-5 বছৰৰ যিখিনি মই শিকিছো চেৰাজমৰ পৰা যিখিনি মোৰ অভিজ্ঞতা হৈছে চেৰাজমৰ প্ৰডাক্টৰ ওপৰত সেইখিনি অকমান আপোনালোকৰ ওচৰত কম বুলি ভাবিছো এই ভিডিওটোৰ জৰিয়তে আৰু যি সকল ব্যক্তিয়ে বৰ্তমান চেৰাজম ব্যৱহাৰ কৰি আছে একচুয়ালি চেৰাজমটো এনেকুৱা এটা বস্তু যত আমি ফিজিক্যালি মেন্টালি দুই ফালৰ পৰা আমি হেলদি হ'ব পাৰো কাৰণ মানুহৰ অকল শৰীৰটো ভাল হলে নহব মানুহৰ আপোনাৰ মনটো মেইন হৈছে আমাৰ মনটো মেন্টালিটিটো কাৰণ মেন্টালি যদি আমি স্যাটিসফাইড থাকিম মেন্টালি যদি আমি সুস্থ হৈ থাকিম তেতিয়া নিজে নিজে আমাৰ শৰীৰটো কি হয় সুস্থ হৈ থাকে চাবচোন যদি হাজাৰ মেডিসিন আমি খালেও আমি সুস্থ হ'ব নোৱাৰো যদি আমাৰ মনটোতে আমি ভাবি ললো যে আমি সুস্থ হ'ম কাৰণ মনৰ ফালৰ পৰা ষ্ট্ৰং হ'ব লাগিব তেতিয়াহে আপোনাৰ কি হ'ব শৰীৰটো সুস্থ থাকিব তো বলক আজি এই ভিডিওটো আৰম্ভ কৰো সো অলৰেডি আপোনালোকক ক'লো যে চেৰাজমটো এটা হৈছে সাউথ কোৰিয়ান কোম্পানী আৰু এই চেৰাজমটো আমাৰ ইণ্ডিয়াত বৰ্তমান 530টা চেণ্টাৰ আছে আমাৰ ইয়াতে নৰ্থ ইষ্টত আপোনাৰ যোৰহাটত আছে যোৰহাটৰ এইটো নৰ্থ ইষ্টৰ প্ৰথম চেণ্টাৰ হয় অম্বিকাগিৰিত আছে তাৰপিছত আপোনাৰ জালুকবাৰীত বেলতলাত আৰু আমাৰ এতিয়া ৰঙিয়াত আছে আৰু এই যেটো চেৰাজম হয় এটা এটা নেচাৰেল থেৰাপি চেৰাজমৰ অৰ্থটো হৈছে চেৰা হৈছে গৰম চেৰা মানে গৰম আৰু জেম মানে হৈছে এটা প্ৰিচিয়াছ ষ্টন আৰু এই যেটো প্ৰিচিয়াছ ষ্টনৰ সহায়ত আমাক কি কৰা হয় চেৰাজমৰ যেটো প্ৰডাক্ট আছে যেটো প্ৰডাক্ট এই প্ৰডাক্টত সেই ষ্টনবোৰ ব্যৱহাৰ কৰা আছে আৰু সেই ষ্টনবোৰৰ জৰিয়তে সেই প্ৰিচিয়াছ ষ্টনৰ জৰিয়তে আমাক থেৰাপিটো একচুয়ালি দিয়ে আৰু সেই থেৰাপিটো আমাৰ স্পাইনত দিয়া হয় একচুয়ালি চেৰাজমত মেইন কাম হৈছে স্পাইন মেনেজমেন্ট কৰা চেৰাজমৰ প্ৰডাক্টৰ জৰিয়তে আমি আমাৰ বডিৰ মেৰুদণ্ড যেটো ৰাজহাড় বুলি কোৱা হয় এই ৰাজহাড়টো আমি মেনেজমেন্ট কৰি ৰাখিব পাৰো ৰাজহাড়টো হৈছে আমাৰ বডিটোৰ মেইন পিলাৰ যেনেকৈ আমি গছৰ যেতিয়া আমি গছপুলি এটা ৰুওঁ সেই গছপুলিডালৰ আমি যদি পাতত পানী দি থাকো তেতিয়া সেই গছপুলিডাল বাঢ়ি নাযায় গছপুলিডাল বাঢ়িবলৈ হলে গছডালত আমি ফলমূল পাবলৈ হ'লে সেই যত্নটো ল'ব লাগিব গছৰ যেটো মেইন গুৰি এই গুৰিটোৰ আমি কি কৰিব লাগিব যত্ন ল'ব লাগিব তাত সাৰ দিব লাগিব তাত পানী দিব লাগিব তেতিয়াহে গছটো কি হ'ব অতি কম সময়ৰ ভিতৰতে বাঢ়ি যাব ঠিক তেনেকৈ আমাৰ বডিৰো মেইন পিলাৰ হৈছে আমাৰ ৰাজহাড় আৰু সেই ৰাজহাড়টোকে কি কৰে চেৰাজমৰ প্ৰডাক্টে মেনেজমেন্ট কৰি ৰাখে মাসাজৰ জৰিয়তে আৰু কি ষ্টন ব্যৱহাৰ কৰা হয় মই ষ্টনটো অকমান আপোনালোকক দেখুৱাই দিছো মই যেটো ষ্টনৰ কথা কৈছো এইটো হৈছে সেই প্ৰিচিয়াছ ষ্টনটো এইটো জেড ষ্টন বুলি কোৱা হয় আৰু এই জেড ষ্টনৰ যোগেদি আমাক কি কৰা হয় স্পাইনত মাসাজটো দিয়া যায় আৰু আমাৰ চেৰাজমৰ দুটা প্ৰডাক্ট আছে আপোনাৰ এটা হৈছে V3 মাষ্টাৰ প্ৰডাক্ট আৰু এটা হৈছে RL1 আৰু এই V3 যেটো মাষ্টাৰ প্ৰডাক্ট হয় যেটো আমাৰ ৰুমত দেখুৱাইছিলো এনাখন আপোনাৰ সেইটো হৈছে ফুললি অটোমেটিক তাৰ মানে বহুত কিছুমান ফাংচন আছে বহুত স্মাৰ্ট ডিজাইন দি পেলাই সেই প্ৰডাক্টটো তৈয়াৰ কৰা হৈছে আৰু সেই V3 মাষ্টাৰ প্ৰডাক্টত আমি ফিজিক্যালি মেন্টালি দুইটা থেৰাপি পাওঁ মানে মোৰ ক'বলৈ হৈছে যে এই যেটো চেৰাজম V3 মাষ্টাৰ প্ৰডাক্ট আছে তাত আপোনাৰ মিউজিক থেৰাপিও আছে যেটোৰ জৰিয়তে আমি মেন্টাল থেৰাপিও ল'ব পাৰো সো যেটো কৰো যে চেৰাজমৰ দুটা প্ৰডাক্ট আছে RL1 আৰু V3 মাষ্টাৰ V3 সেই প্ৰডাক্টৰ জৰিয়তে আমি আমাৰ বডিৰ মেইন পিলাৰ যেটো ৰাজহাড় বুলি কোৱা হয় সেই ৰাজহাড়টোক আমি কি কৰিব পাৰো মেনেজমেন্ট কৰি ৰাখিব পাৰো আমি যেটো শৰীৰৰ আমাৰ প্ৰত্যেকটো যিমানবোৰ যে অৰ্গান আছে হাৰ্ট কিডনি লিভাৰ পেনক্ৰিয়াছ এই গোটেইবোৰক আমাৰ ৰাজহাড়টোৱে কি কৰি ৰাখিছে প্ৰটেকচন দি ৰাখিছে আৰু সেই ৰাজহাড়টোৱে যেহেতু ইমানখিনি বস্তু প্ৰটেকচন কৰি ৰাখিছে আৰু সেই ৰাজহাড়টোক আমি মেনেজমেন্ট কৰি ৰাখাটো আমাৰ দায়িত্ব যেটো আমি চেৰাজমৰ
প্ৰডাক্টৰ জৰিয়তে আমি কৰিব পাৰোঁ আৰু চেৰাজেমৰ যিসকলে আহে বহুতে হয়তো ভাবে আছে চেৰাজেমত গ'লে আমাৰ বেমাৰ ভাল হয় এইটো মিছা কথা চেৰাজেমত কোনো ধৰণৰ বেমাৰ ভাল নকৰে চেৰাজেমৰ প্ৰডাক্টে বেমাৰ ভাল নকৰে মেইন যিটো আমাৰ বডিৰ ৰাজহাড় সেই ৰাজহাড়টোহে চেৰাজেমৰ প্ৰডাক্টে মেনেজমেণ্ট কৰি ৰাখে যেনেকৈ আমি এক্সাৰচাইজ য়োগা সেইবোৰ কৰিলে আমি প্ৰত্যেকটো বেমাৰৰ পৰা আমি নিজৰ শৰীৰটোক হেল্ডি কৰি ৰাখিব পাৰোঁ বেমাৰৰ পৰা আমাৰ বডিটোক আঁতৰ কৰি ৰাখিব পাৰোঁ আমি কোনো ধৰণৰ মানে বেমাৰ নোহোৱাকৈ আমি নিজৰ শৰীৰটোক আমি য়োগা এক্সাৰচাইজৰ জৰিয়তে কি কৰি ৰাখিব পাৰোঁ হেল্ডি কৰি ৰাখিব পাৰোঁ ফিট কৰি ৰাখিব পাৰোঁ আমাৰ বডিৰ ইমিউনিটি পাৱাৰটো ষ্ট্ৰং কৰি ৰাখিব পাৰোঁ যিহেতু এতিয়া বৰ্তমান ক'ভিডৰ পৰিস্থিতি কৰোণাৰ কাৰণে বহুতে ডক্টৰসকলে আমাক কয় যে আমাৰ কৰোণাৰ পৰা বাচি থাকিবলৈ হ'লে আমি মেইন কি কৰিব লাগিব আমাৰ বডিৰ যিটো ইমিউনিটি পাৱাৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা যিটো ক্ষমতা সেই ক্ষমতাটোক আমি কি কৰিব লাগিব শক্তিশালী কৰিব লাগিব মানে আমাৰ বডিৰ ইমিউনিটি পাৱাৰটো ষ্ট্ৰং কৰি ৰাখিব লাগিব তাৰ কাৰণে বহুত কিছুমান খাদ্যও আছে আৰু মেইন সেইটো সেই য়োগা এক্সাৰচাইজৰ জৰিয়তে আমাৰ চেৰাজেমৰ প্ৰডাক্টৰ জৰিয়তে আমি কি কৰিব পাৰোঁ বডিৰ সেই ইমিউনিটি পাৱাৰটোক আমি ষ্ট্ৰং কৰি ৰাখিব পাৰোঁ মেইন সেইটোৱে আছে যেতিয়া আমাৰ বডিৰ ইমিউনিটি পাৱাৰ ষ্ট্ৰং হৈ থাকিব তেতিয়া আমাক বেমাৰ আজাৰে সোনকালে কি কৰিব নোৱাৰে চুব নোৱাৰে আৰু সেই চেৰাজেমৰ প্ৰডাক্টৰ কাম হৈছে এটা চেৰাজেমৰ প্ৰডাক্ট আমাৰ এক্সাৰচাইজৰ নিচিনা আৰু সেই চেৰাজেমৰ প্ৰডাক্টৰ কাম হৈছে যে আমাৰ বডিৰ ইমিউনিটি পাৱাৰটো ষ্ট্ৰং কৰি ৰখা আমাৰ ৰাজহাড়টো মেনেজমেণ্ট কৰি ৰাখিব পাৰোঁ আমি সেইটোৰ জৰিয়তে যাতে আমাৰ দেহাটো কি হৈ থাকে হেল্ডি হৈ থাকে ঠিক আছে তো যিটো আমাৰ ভিটিৰ মাষ্টাৰ প্ৰডাক্ট আছে চেৰাজেমৰ বিষয়ে থুলমূলকৈ ক'লোঁ যিখিনি মই জানো আৰু যিটো আমাৰ ভিটি মাষ্টাৰ প্ৰডাক্ট আছে অকণমান সেই প্ৰডাক্টটো আপোনালোকক দেখাই দিব বিচাৰিছোঁ চ' এইটো হৈছে চেৰাজেমৰ ভিটিৰ মাষ্টাৰ প্ৰডাক্ট আৰু এইটো খুব স্মাৰ্ট ডিজাইন দি পেলাই এই প্ৰডাক্টটো তৈয়াৰ কৰা হৈছে এইটো আপোনাৰ ফল্ডো কৰিব পাৰোঁ আৰু অতি কম ঠাইতে আমি এই প্ৰডাক্টটো ৰাখিব পাৰোঁ ফল্ড কৰি ৰাখিব পাৰোঁ বৰ্তমান ফল্ড কৰা নাই বাৰু আৰু এইটো আমি ফল্ড কৰি আমি বেডকাম চফা হিচাপেও আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু এইটো আপোনাৰ ৰিম'ট ইয়াৰে আৰু এই ৰিম'টটোতে যোগেদি আমি গোটেই প্ৰডাক্টখন চলাব পাৰোঁ আৰু এই প্ৰডাক্টটোত আপোনাৰ মিউজিক থেৰাপিও আছে আমি মিউজিক শুনি এই প্ৰডাক্টৰ থেৰাপি ল'ব পাৰোঁ লগতে আপোনাৰ ইয়াতে কিছুমান স্পেচিয়েল ফাংচন আছে ইয়াতে আপোনাৰ স্পাইনটো স্কেনিং কৰা হয় আমাৰ বডিৰ যিটো স্পাইন হয় সেই স্পাইনটো স্কেনিং কৰি পেলাই ইয়াতে থেৰাপি দিয়া হয় লগতে আপ এণ্ড ডাউন মানে আমাৰ যিটো বডিৰ ৱেট সেই বডিটোৰ ৱেটটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি ইয়াতে থেৰাপি ল'ব পাৰোঁ কাৰণ ক্ষীণ মানুহ হ'লে প্ৰেছাৰটো অলপ আমাৰ কমকৈ লাগে শকত মানুহ হ'লে আমাৰ প্ৰেছাৰটো অলপমান বেছি দিব লাগে মানে আপ কৰি দিব লাগে চ' সেই ফাংচনটো এই প্ৰডাক্টটো দিয়া হৈছে যিটোক আমি আপ এণ্ড ডাউন ছিষ্টেম বুলি কওঁ আৰু লগতে 12 মাছাজ প্ৰগ্ৰেম ইয়াতে আপোনাৰ 12টা মুড আছে যেটো আপোনাৰ 12টা মাছাজ মুড আছে ইয়াতে আৰু সেই মুডৰ জৰিয়তে আমি ইয়াতে থেৰাপি ল'ব পাৰোঁ সব প্ৰব্লেমৰ অনুযায়ী আপোনাৰ ইয়াতে থেৰাপিটো একচুৱেলি দিয়া হয় আপোনাৰ গোটেইখিনি প্ৰব্লেম মানে ডায়েবেটিছ হাৰ্ট লিভাৰ প্ৰেছাৰ গোটেইবোৰ প্ৰব্লেম নাৰ্ভৰ কাৰণে গোটেই এইটো বেলেগ বেলেগ আপোনাৰ ইয়াতে মুড আছে আৰু সেই মুডটোৰ জৰিয়তে আপোনালোকে ইয়াতে থেৰাপিটো ল'ব পাৰে চ' ভিটি মাষ্টাৰ প্ৰডাক্টটো আপোনালোকক দেখুৱালোঁ আৰু বৰ্তমান আমি ইয়াতে ৰেগুলাৰ থেৰাপি লৈছোঁ যিহেতু চেণ্টাৰ কৰোণাৰ কাৰণে বন্ধ কৰি থৈ আছে আমাৰ ৰঙিয়াৰ চেণ্টাৰ খোলা নাই বৰ্তমান আৰু কৰোণাৰ কাৰণে বন্ধ হৈ আছে আৰু সেইকাৰণে ঘৰতে এখন প্ৰডাক্ট আনি লৈছোঁ আৰু মোৰ মিষ্টাৰেও লয় ময়ো ৰেগুলাৰ লওঁ থেৰাপি আৰু মোৰ ভাইটি এজনেও লৈ আছে য'ত আমি থাকোঁ সেই খুৰীহঁতৰ ভণ্টিৰ লগৰ এজন ফ্ৰেণ্ডে লৈ আছে তাৰ একচুৱেলি প্ৰব্লেমটো খুব কম বয়সী ল'ৰা আৰু তাৰ এটা প্ৰব্লেম আছে যে তাৰ টোপনি নাহে আৰু যাৰ কাৰণে টোপনিৰ কাৰণে সি স্লিপিং টেবলেট ল'ব লগা হয় বহুত ডিপ্ৰেশ্যন টাইপ হৈ গৈছিলে আৰু আজি এসপ্তাহমান প্ৰায় থেৰাপি লৈ আছে আপোনাৰ আজি অহা নাই বাৰু এতিয়া বৰ্তমান আপোনাক আহিলে দেখাম তাৰ পৰা অকণমান আপোনালোকক দেখাম তাৰ আৰু সেই থেৰাপিটো লৈ পেলাই এইকেইদিন খুবেই আৰাম পাইছে আৰু ৰাতি খুব ধুনীয়া টোপনি অহা বুলিও কৈছে লৈ পেলাই খুব আৰাম পাইছে বডিটো তাৰ পাছে বহুত মানে ফ্ৰী লগা হৈছে যিটো ডিপ্ৰেশ্যন আছিলে সেই ডিপ্ৰেশ্যনবোৰো লাহে লাহে তাৰ কমি আহিছে তাৰ মুখেৰে আপোনালোকক শুনাম বাৰু সিকে ক'ব থেৰাপিটো লৈ কেনেকুৱা পায় যেতিয়া আমি আহিম নেক্সট ভিডিঅ'টোত কেতিয়াবা দেখাম বাৰু মানে চেৰাজেমটো আমি পজিটিভলি যদি লওঁ নিশ্চয় ইয়াৰ পৰা আমি কি পাওঁ 100% ৰিজাল্ট পাওঁ আমাৰ মাইণ্ডৰ ওপৰত ডিপেণ্ড কৰে আমি পজিটিভলি লওঁ নে নিগেটিভলি লওঁ যেতিয়া যিকোনো বস্তুতে আমি নিগেটিভলি ল'লে সেই বস্তুটোৰ পৰা ছাকচেছ পোৱা নাযায় যেতিয়া আমি পজিটিভলি লওঁ বা যিকোনো কামে আমি কৰিম বুলি আৰম্ভ কৰোঁ যেতিয়া আমি যদি পজিটিভলি লওঁ যে আমি পাৰিম তেতিয়া নিশ্চয় কামটোৰ পৰা ছাকচেছ পোৱা যায় ঠিক তেনেকুৱা চেৰাজেমৰ প্ৰডাক্টটো হৈছে যদি আমি পজিটিভ মাইণ্ড লৈ এই প্ৰডাক্টটো ব্যৱহাৰ কৰোঁ চেৰাজেমৰ প্ৰডাক্ট ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে নিশ্চয় আমি 100% ৰিজাল্ট
ঠিক আছে আজি চেৰাজেমৰ বিষয়ে কিছু অকণমান থুলমূলকৈ ক'লোঁ আৰু লগতে আমাৰ ৰঙিয়াৰ যিটো চেৰাজেমৰ ব্ৰাঞ্চ হয় আমাৰ ব্ৰাঞ্চটো আমি কৈ দিছোঁ ৰঙিয়াৰ ছ'চাইটি চক জোন সেই তাতে আমাৰ চেৰাজেমটো আছে ৰঙিয়াৰ আৰু ঠিক আছে যেতিয়া খোলা হয় আহিব বাৰু আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে নিমন্ত্ৰণ জনাইছোঁ আমাৰ চেণ্টাৰলৈ আৰু নেক্সট ভিডিঅ'লৈ আমি আহি আছোঁ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ কিবা যদি ভুল ভ্ৰান্তি আছে যাতে দায়টো নধৰে ক্ষমা কৰি দিব আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাই নেক্সট ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ